Hello everyone, welcome to my YouTube channel Gain Gyan for Exam. আজিৰ ভিডিঅ'টোৰ আমাৰ বিষয়বস্তু হৈছে ক্লাছ 9ৰ ইংলিছ গ্ৰামাৰৰ কাৰেক্ট টেন্স। আজি প্ৰেজেণ্ট টেন্সৰ 4টা টেন্স কমপ্লিট কৰিম। যদি তোমালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চোৱা তেন্তে এক্সামত গ্ৰামাৰ ছেকশ্যনখিনিত ফুল স্ক'ৰ কৰিব পাৰিবা। এই ভিডিঅ'টোত মই ইংলিছ গ্ৰামাৰৰ ইম্পৰ্টেণ্ট সকলো কনচেপ্টখিনি ডিছকাছ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে দেন ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Always, never, ever, regularly, occasionally, usually, etc. ৱৰ্ড থকা বাক্যবোৰত চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ঈশান সিং দ্য প্ৰেয়াৰ এভৰিডে এট স্কুল। যদি কোনোবা এটা চেণ্টেন্সত এভৰিডে, অলৱেজ, ৰেগুলাৰলি, ইউজুৱেলি, অকেজনেলি এটচেট্ৰা ৱৰ্ড থাকে তেতিয়া আমি তাক চিম্পল প্ৰেজেণ্ট টেন্সত লিখিম। যিহেতু ঈশান হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সেয়েহে আমি মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিব লাগিব। যিহেতু আমাৰ ইয়াত মেইন ভাৰ্ব দিয়া আছে চিং সেয়ে শুদ্ধ উত্তৰটো হ'ব ঈশান চিংছ দ্য প্ৰেয়াৰ এভৰিডে এট স্কুল। আহিব আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। বৰ্তমান সময়ত কোনো কাম চলি থকা বুজাবৰ বাবে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। যিবিলাক চেণ্টেন্সত নাও ৱৰ্ডটো থাকে সেইবিলাকক আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিম। উদাহৰণস্বৰূপে হি ইজ ৰিডিং এ বুক, তেওঁ এখন কিতাপ পঢ়ি আছে, তেওঁ পঢ়ি থকা কামটো বৰ্তমান সময়ত চলি আছে সেয়ে আমি ইয়াক প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিম। কাৰেক্ট টেন্স কৰিব দিছে কুৱেশ্যন নম্বৰ 1 উই ব্ৰেকেটত দিছে মেক আ টয় নাও। অ'কে, যিহেতু ইয়াতে আমাৰ ৱৰ্ডটো হৈছে নাও সেয়ে শুদ্ধ উত্তৰটো হ'ব উই আৰ মেকিং আ টয় নাও। কাৰণ যিটো আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আছে সেই কণ্টিনিউৱাছ টেন্সৰ গঠনটো হৈছে ছাবজেক্ট প্লাছ বি ভাৰ্ব এম ইজ আৰ প্লাছ মেইন ভাৰ্ব, তাৰ লগত আমি ING যোগ কৰিব লাগিব, দেন আমাৰ অবজেক্ট আৰু দেন আমাৰ এক্সটেনশ্যন বা অন্যান্য যিবিলাক শব্দ আছে। সেই অনুযায়ী কুৱেশ্যন নম্বৰ 2টো হ'ব উই ব্ৰেকেটত ৰান দিছে ইন দ্য ছান নাও, আমি বৰ্তমান ৰ'দত দৌৰি আছোঁ বা আমি এতিয়া ৰ'দত দৌৰি আছোঁ। শুদ্ধ উত্তৰটো হ'ব উই আৰ ৰানিং ইন দ্য ছান নাও। এইবাৰ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স পঢ়িম যাৰ গঠন হৈছে ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট প্লাছ এক্সটেনশ্যন। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ নিয়মসমূহ হৈছে জাষ্ট নাও, অলৰেডি, য়েট থকা বাক্যবোৰত প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে উই চি দ্য মেন জাষ্ট নাও, ইয়াতে জাষ্ট নাও আছে সেয়ে আমাৰ কাৰেক্ট টেন্সটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। আনচাৰটো হ'ব উই হেভ চিন দ্য মেন জাষ্ট নাও। দে মিট মি ইন দ্য চিনেমা হল অলৰেডি, যিহেতু অলৰেডি আছে সেয়ে শুদ্ধ উত্তৰটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব দে হেভ মেট মি ইন দ্য চিনেমা হল অলৰেডি। ইয়াত সাধাৰণতে নিগেটিভ বাক্যত ইউজ কৰা হয়, অৰ্থাৎ ইয়াতে নঞৰ্থক অৰ্থ বুজায়। যেনেকৈ কোনোবা এটা কাম এতিয়ালৈকে হোৱা নাই, কোনোবা এজন ব্যক্তি এতিয়ালৈকে অহা নাই, তেনে ক্ষেত্ৰত আমি ইয়াত ইউজ কৰিম ফৰ এক্সাম্পল হি কাম য়েট। শুদ্ধ উত্তৰটো হ'ব হি হেজ নট কাম য়েট। তোমালোকৰ বাবে এটা হোমৱৰ্ক আছে, সেই তোমালোকে হোমৱৰ্কটো কমেণ্টত নিশ্চয়কৈ জনাবা। নেক্সট টেন্সটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ইয়াৰ গঠনটো হৈছে ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ বিন প্লাছ মেইন ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট প্লাছ এক্সটেনশ্যন। ইয়াৰ ইউচেজসমূহ হৈছে চিন্স আৰু ফৰ থকা বাক্যবোৰত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। যেনে হি লিভ হিয়াৰ চিন্স 2000, অৰ্থাৎ তেওঁ ইয়াত 2000 চনৰ পৰা বসবাস কৰি আছে। যিহেতু এই কামটো অতীতত আৰম্ভ হৈ বৰ্তমান সময়লৈকে চলি আছে সেয়েহে আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিম। শুদ্ধ উত্তৰটো হ'ব হি হেজ বিন লিভিং হিয়াৰ চিন্স 2000। ছেকেণ্ড নম্বৰ এক্সাম্পলটো হৈছে উই ডু দ্য ৱৰ্ক ফৰ 2 hours, আমি 2 ঘণ্টা ধৰি কামটো কৰি আছোঁ। কামটো যিহেতু 2 ঘণ্টা আগতে আৰম্ভ হৈ বৰ্তমান সময়লৈকে চলি আছে সেয়েহে আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ইউজ কৰিম। শুদ্ধ উত্তৰটো হ'ব উই হেভ বিন ডুইং দ্য ৱৰ্ক ফৰ 2 hours। তোমালোকৰ কাৰণে এটা হোমৱৰ্ক আছে, হোমৱৰ্কটো হৈছে চিং দ্য ছং ফৰ এন আৱাৰ। ভিডিঅ'
ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। নেক্সট পাৰ্টত আমি চিম্পল পাষ্ট টেন্স আৰু চিম্পল ফিউচাৰ টেন্সৰ আটাইকেইটা টেন্সে ডিছকাছ কৰিম। তেতিয়ালৈকে তোমালোকে ভালদৰে পঢ়া শুনা কৰা এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল। থেংক ইউ।